আরে ধন্দি পায়ক না ভাত ভাত নে ভাত পায়ক মানে কেটা হেই বংশৰ ভাতে আছে বংশৰ যিসকল আনসাবস্ক্ৰাইব কৰে তেওঁলোকে সাবস্ক্ৰাইব কৰি লব ঐ কি কৈছ ৰ ইয়াত কি কৈছ এ মাংস কিনিবলৈ আহিছে বিকুৰা ওচৰত ইয়া বয়লা মাংস খানা বিকুৰা পাৰ্টি চলিছে না তোমালোকে এবাৰ পাৰ্টি হ'ব নাই বা এলা মাংস কাটি আছে আমি মাংস ললো আজি ধুনীয়া পাৰ্টি হ'ব ধামাকা ভিডিঅ' হ'ব আপোনালোকে চাওক এফালে আমাৰ ধন্তি আছে পাৰ্থ আছে সেইখিনি নয়নজ্যোতি আছে আৰু আজি ধামাকা হ'ব তো চাই থাকক ভিডিঅ'টো আপোনালোকে কমবাটো অৰ্ডাৰ দি দিয়ে হৈ যাব যাও যাও থাকা ৰাউটা পলি লৈ হা কুলা পলিটা লৈ ল যাও লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব হয়নে হয় 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 কিবা ক'বা নেকি কি কম আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল তোমালে থেংক ইউ এয়া মতে আৰু বাজি চেম টু ইউ এই পইচাটো কোনে দিব আমি তো পইচা কোনে দিব সিন্ধু ব্লগ বুলি মাৰিবা সিন্ধু ব্লগছ দেখৰ কাটি দিয়া হা এটা হ'ব দেখা পইচাত পইচাই তো গাইস ধুনীয়াকে চিকেন লৈ আহিলো হনে তলে এয়া চিকেন লৈ আহিলো চিকেন এয়া চাহ খাবলৈ লাগিব এয়া চাহটা খাম আৰু চিকেন লৈ এতিয়া গৈ আছো স্পটত গৈ আছো পিকনিক খাম না তাই স্পটত গৈ আছো বলক আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ ফালে সসপেন ধোৱা হৈছে ধুনীয়াকে মানে ভাত বনাম না সসপেনটো ধোৱা হৈছে এইটো চয়াটো ধুনীয়াকে ধুই লওঁ চাফা কৰি ন ধন্দে ধুনীয়া আমি ধন্তি আমাৰ ধুনীয়াকে ধুই লওঁ তাপা মানে দালি চালি যাতে নহওক এখন ধুই লৈছো ধুনীয়াকে আপোনালোকে চাওক আৰু কি হৈ আছে মই সকলোখিনি দেখুৱাই আছো তো মানে সময়টো অকণ এতিয়া মিনিমাম 4টা বাজিব হ'ল নে 4টা বাজিব হৈছে আৰু মানে সন্ধিয়া হেৰিকে যাম আৰু মানে ৰাতি খাম খানাটো আজি তো আজি কেমেৰা কৰিলে অকণমান বেয়া পায় তাৰপৰা চৰি এতিয়া আমি খানা খোৱা স্পটত পালোহি আৰু আমাৰ মাজত আছে ধন্তি ধন্তি আছে ধন্তি আমাৰ নতুন বছৰটো আমি আৰম্ভ কৰিছো আৰু পুৰণা বছৰটো আজি শেষ কৰিছো পুৰণা বছৰ বহুত বেয়া কৰি গ'ল নতুন বছৰটো যাতে ভাল হয় সকলো মানুহৰ ভাল হয় আৰু লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো তো কিবা কোৱা নেকি না মই কোনো কওঁ মই মাছত খাম তেতিয়া মানে ভাত চাত বনাই লওঁ আৰু এইফালে আমাৰ আছে শ্ব'টো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বনাম আৰু এইখন টিপাল পাৰি দিয়া হৈছে আৰু এইটো হৈছে কেৰাহী এইটো হৈছে ডেক্সি ইয়াত মানে চাউলটো থৈ দিয়া আছে ধুই মেলি আৰু আলু আছে এইটো পানী বটল এইটো পানী বটল আৰু এইটো হৈছে লাইট ইয়াৰ পৰা ধুনীয়া কানেকশ্যন কৰি লোৱা হৈছে আৰু পাৰ্থ আৰু নয়নজ্যোতি গৈছে খৰি আনিবলৈ খৰিটো অনা হোৱা নাই তেহেঁতি আনিবলৈ গৈ আছে আমাৰ ধন্তি আমাৰ অলপ কথা পাতোঁ ধন্তি ৰাইজসকলক কিবা ক'বা নেকি মই মানে এতিয়া ভাল লাগিছে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কোৱা মানে ইয়াৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰিব ইয়াক আমি বহুত কষ্ট কৰি ব্লগ বনাই আছে এইকেইদিন দেখিছোঁ মানে য'ত যাওঁ বহুত কষ্ট হয় আপোনালোকে মৰম চেনেল নিদিয়া হ'ল আগৰ নিচিনা আগতে মৰম চেনেল কৰিব আনছাবস্ক্ৰাইব নকৰিব এটা আনছাবস্ক্ৰাইব কৰিলে চেনেলটোৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় তো আনছাবস্ক্ৰাইব নকৰিব সকলোৱে যাতে মৰম দিয়ে তাৰে কামনা কৰিলোঁ আৰু যিসকলে ইউটিউব চেনেল ব্লগিং কৰিম বুলি ভাবি আছে তেওঁলোকক কৈছোঁ ব্লগ বনাওক ধুনীয়া ধুনীয়া সকলোৱে আপোনালোকক ছাপোৰ্ট কৰিব সেয়াই আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব আপোনালোকে নতুন নতুন ভিডিঅ' দি যাবলৈ মই উৎসাহিত পাম ধন্যবাদ তো আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে চাই থাকক নে কি আৰু আমাৰ মাজত এইফালে পাৰ্থ কষ্ট কৰিছে অলপ ন এইফালে নয়নজ্যোতিয়ে খৰি দিছে দে এইফালে ধন্তি আমাৰ দহি দিছে ৱাল একদম ফুট খাইছোঁ মানে আপোনালোকক মই দিনত ফটোকে মাৰি দেখুৱাই দিম থাম্বনেইল দি দিম বাৰু ইয়াতে খৰিখিনি দিয়া হৈছে আৰু ন ধন্তি ধুনীয়াকৈ আমি জ্বলাম আৰু এইফালে আমাৰ মাজত পাৰ্থ আছে পাৰ্থ কেনেকুৱা লাগিছে আজি ভাল লাগিছে মজা আমাৰ এইফালে নয়নজ্যোতি আছে নয়নজ্যোতি কেনেকুৱা লাগিছে ভাল লাগিছে মজা ধামাকা হ'ব আজি এইফালে খৰি ভাঙি আছে খৰি ভাঙি মই ইয়াত সৰুকৈ দিম আৰু ন ইয়াতে জুই জ্বলাম আৰু এটা আমি ঘৰৰ মাজত আছোঁ মানে এইটো পকা ঘৰ বনাই থৈছিলে তো ইয়াতে আমি আজি খানাটো খাম বুলি ভাবি থৈছোঁ আপোনালোক দিনত এখন থাম্বনেইল দিম তোক চাব কেনেকুৱা একদম ঘৰৰ মাজত আছোঁ মানে দুমহলীয়া ঘৰ ইয়াত মানে ৰুম ঢেৰ আৰু তো চাওক আপোনালোকে তো বন্ধুসকল উমি জুইকা ধুনীয়াকৈ জ্বলিছে আৰু ইয়াত চচপেনটো পাই দিম ভাতটো বনাম ফাৰ্ষ্ট হয়নে আমাৰ ধন্তি চচপেনটো পাই দিয়া পানী গৰম কৰোঁ ফাৰ্ষ্টতে এয়া পানী গৰম কৰা হৈছে আৰু
পানীটো গৰম কৰি ল'ম ভাত বনাবলৈ পানীটো যিহেতু গৰম লাগে সেইকাৰণে গৰম কৰি লৈছোঁ পাৰ্থ পানী গৰম কৰ আৰু পানী কম কৰিছোঁ উমি জুই জ্বলিছে আৰু কি ক'বা আৰু ভণ্টি কি কৰিছা তুমি এয়া চাউলটো লাগি ধৰিছে ঠিক আছে কৰা কৰা আমাৰ চাউল ধোৱা আছে হয়নে ধোৱা আছে মানে ডাইৰেক্ট দি দিলে হ'ব পানীটো গৰম উতলক আমি তাৰপৰা দি দিম আৰু হয়নে পাৰ্থ ঐ চুমৰা মই বহি আছে বেটা ইমান আজি ঠাণ্ডা ধুনীয়া দিন চাই থাকোঁ গাইছ জংঘলৰ মাজে মাজে গৈ আছোঁ এইফালে কাহিলৈ গৈ আছোঁ এইফালে কাহিলৈ গৈ আছোঁ তোৰ মানে টচটো মুখতে পৰি গৈছে নে একো দেখাই নাই তোৰ হাবি জংঘল চব হাবি জংঘলৰ মাজেদি পুখুৰী এটা দেখিছেনে আপোনাৰ পুখুৰীত ধৰিব পৰা নাই মোৰ কেমেৰা কোৱালিটি ইমান বেষ্ট নহয় গতিকে ধৰিব নোৱাৰিব আৰু এখন মোবাইলৰ কভাৰ খুলি লৈছোঁ তোৰ ব'ল চিমন্ত এইখন মানে তোৰ এতিয়া আমাৰ পাৰ্টিও তাত বিল্ডিংটোত চলি আছে চক বিল্ডিংটোৰ ফাৰ্ষ্ট মনত চলি আছে বলক আপোনাক দেখুৱাম বা এহেঁতে কি কৰিছে সকলোখিনি আমি দেখুৱাম এই গান চান বজাই আছে খালি পাহৰি লওঁ ধুনীয়াকৈ ৱালখন ন কি এতিয়া পাহৰি লওঁ আমাৰ এইফালে চিমন্ত পাৰ হৈছে ফাৰ্ষ্ট এইফালে ধন্দি আমাৰ ধন্দি ভাত হৈছেগে নাই ভাত একদম উতলি আছে এই মজা এই মাত্ৰ জুই ভাত উতলিব হ'লেই এই ভাত বনাই আছে ধুনীয়াকৈ চাই থাকক আপোনালোকে বন্ধুসকল এইফালে আমাৰ কেৰাহী পাতি দিয়া হৈ গ'ল আৰু ভাতটো হৈ গ'ল ভাতটো তাত থৈ দিছোঁ ধুনীয়াকৈ বনাই মেলি এইফালে আলুটো আকৌ ধুই ল'লে এইফালে জলকীয়া আছে পিঁয়াজ আছে ইয়াত মছলা চছলা ধুনীয়াকৈ সানি দিয়া হ'ল আৰু ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু ধুনীয়াকৈ জুলীয়া হৈ কৈ খাম আৰু ন ধন্দি আমাৰ কোনে বনাব আজি ই আমাৰ আজি ই বনাইছে দেই মানে আমি আজি ই বনাইছে চুচতে বনাইছে চব বনাওঁতে আমি মিলি আছোঁ মিলিজুলি বনাইছোঁ আৰু তো আমাৰ এইফালে দেখিছেনে লাইটটো গুচি গ'ল মানে চাৰ্জটো খতম এতিয়া মোবাইলত টৰ্চ দিয়ে আৰু খাম আৰু তেল ঢাল তেল কেৰাহী গৰম হৈ গ'ল তেল ঢালিলে কাটি আছে পিঁয়াজ মজা মজা গাইছে মাংসখিনি ধুনীয়াকৈ দি দিম ফাৰ্ষ্ট মানে বেছি নহয় আৰু 1 কিলোমান হ'ব 4টা মানুহৰ কাৰণে 1 কিলোৱে ভাল আৰু হয় নহয় দেই 1 কিলোৱে ভাল আৰু তো এইকণে সেইকণ যিকণ আমি মেইন বুলি ভাবোঁ এইকণ নহ'লে আমাৰ মানে খানাৰ কোনো আধৰুৱা হৈ যাব মানে আৰু এই হেতাখন বাদ দিয়ক অকণমান পানী পানী কেনেকুৱা লাগিছে বনাই লাগিছে আজি আমাৰ খানাত খোৱাহে বল তো সঁচা কথা ক'বলৈ গ'লে আজি যিটো চৌকা পাইছোঁ নহয় বনাবলৈ বহুতেই ভাল লাগিছে নহয় ভাল লাগিছে নাই নোহোৱাই নাই টকা যদিও মানে আনকালে বনাওঁতে ইমান ভাল নালাগে কিন্তু আজি বহুত ভাল লাগিছে দেখিছে নাই 3টা ইটা সেইফালে 3টা ইটা 9টা ইটা দি দিছোঁ এটা চৌকা বনাই লৈছোঁ ধুনীয়াকৈ মজা লাগিছে আৰু ক'ত যাব দাদি দিয়া হ'ল বৰ্তমান তোৰ চাওক দাদি আলু দিয়া হৈ গ'ল আলু দি দিছোঁ দেই আলু দি দিলোঁ এতিয়া অকণমান জুলীয়া হ'ব যিহেতু দাইল চাইল নাই তোৰ চাওকে কি পুৰি গ'ল মানে এনেকুৱা দিন আহি গ'ল নেকি মানে পিকনিকৰ জেগাটো কি কাঢ়ি দিবলগীয়া হৈ গ'ল নেকি মানে এনেকুৱাই পিকনিক খাইছোঁ যাবৰ জোধাই মানে ইখন বাঢ়ি লাগিছে ইখন বাঢ়িছে ধুই মানে থৈ দিয়া হৈছে আকৌ ভালকৈ এইখন চাইডত থ ইয়াত থ ইয়াত থ চৈৰ পথ ইয়াত থ হৈ গ'ল চিকেন হৈ গ'ল ইয়াত চিকেন আছে অকণমান দুখাই দিয়া চাওঁ ইয়াত চিকেনখিনি থৈ দিয়া আছে এইফালে ভাত আছে আমাৰ ইয়াত চাওক চিকেন হৈ গ'ল চাওঁ চিকেন এয়া আমাৰ সেই বিখ্যাত লোভিয়া প্ৰমোচন খাই যাব নিমখ কমিলে তো নিমখ দিলোঁ আমি আপোনালোকে চাওক আৰু এইফালে ধুনীয়াকৈ খাই আছোঁ আজি মজা লাগিছে ধন্দি 2022 যাবগৈ আৰু ভাল লাগিছে কাৰণ 2023 বহুত বেয়াকৈ গ'ল আৰু বা 2023 চনটো কেনেকৈ যায় জানো ভাবি আছোঁ তো ভালে কুশলে গ'লে হয় 2023 চনটো পুৰণা নাহিলে হয় বাট আৰু তো বন্ধুসকল এইফালে লাইট আহি পালেহি পাৰ্থ লগাই আছে লাইটটো হয় পাৰ্থ পুৰা হেৰি লাইটৰ মেনেজাৰ মেনেজাৰ পাৰ্থহে পায় এই গ'ল
শৰ্ট মাৰি দিলে বে শৰ্ট মাৰি সঁচাকে গ'ল বুলি কয় না সঁচাকে গুচি গ'ল শৰ্ট মাৰিছে সঁচাকে মানে অকমান দুহেনা আজি আমি মই নাপালো এটা কথা গম পালো টাইম লগত ধেমালি কৰাটো ইমান ভাল নহয় জাষ্ট শৰ্ট মাৰি দিছিলে বে এইফালে আমাৰ পাৰ্থই ধন্তিয়ে মাংস বিলাই আছে মাংস এনেকে নিবিলাই চৰি মাংস এনেকে নিবিলাই ভালকে বিলাই লওক ধন্তি পায়ক নে ভাত ভাত নে ভাত পায়ক মানে একেটা হেৰি বংশৰ ভাতে আছে বংশৰ ভাতে আছে দিয়ক ধেমালি কৰিছো এইফালে শ্ৰীমন্ত ধুনীয়াকে বহি আছে এখন মোৰ হ'ব এখন তাৰ হ'ব ভালকে বিলা এয়া ভাত ধুনীয়াকে বাঢ়ি দিলে আৰু এইফালে আমাৰ শ্ৰীমন্ত খাই আছে এইফালে ধন্তিয়ে খাই আছে আৰু এইফালে পাৰ্থ খাই আছে তো আজি ভিডিঅ'টো সঁচাকে পুৰা ধামাকা এটা ভিডিঅ' হ'ল মানে কি ক'ম আৰু আপোনালোকে চাওক লাইক শ্বেয়াৰ খালি কৰি দিব নতুনকৈ ইউটিউবত আহিছোঁ মানে নতুনকৈ মানে পুৰণা হ'লেও এবছৰমান হ'ল তো মৰম চেনেহ কৰিব বুলি আশা কৰিছোঁ হয় নাই পাৰ্থ খাই লওঁ আমি আকৌ আপোনালোকক লগ পাই আছোঁ আৰু ধামাকা কৰিম আজি চাই থাকক আপোনালোকে তো বন্ধুসকল ধুনীয়াকৈ খালোঁ বলো ভাল লাগিলে আৰু এতিয়া অলপ জুই ফাই আছোঁ আমাৰ মাজত পাৰ্থ খাই কেনেকুৱা লাগিলে খাই ভাল লাগিলে ধনী কেনেকুৱা লাগিলে ৰং খাই মস্তি লাগিলে খালি নিমখটো অকণ কমিলে আৰু অকণমান জোলটো অকণ বেছি হ'ল আৰু চিমন কেনেকুৱা লাগিলে মজা জুই ফুৱাই আছে ধুনীয়াকে তোৰ বাচন বাতিখিনি তাত থৈ দিয়া হৈছে গান অকণমানকে লগাই থোৱা হৈছে কাৰণটো আপোনালোকে জানে যিসকল ইউটিউবাৰ তেওঁলোকে জানে গান আমি কিয় চাউণ্ড কমাই দিয়া হয় তো আপোনালোকে ভিডিঅ'টো চাই থাকক অলপ পাছত ধামাকা হ'ব গান চান চাই থাকক সকলোকে আকৌ এবাৰ নতুন বছৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ মোৰ পিনৰ পৰা যাচিলোঁ দেই এতিয়া আমি ঘৰত গৈ আছোঁ তো আজি ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে গম নাপাওঁ তো লাইক শ্বেয়াৰ কৰি দিব এইফালে আছে পাৰ্থ কেনেকুৱা লাগিলে আজি ভাল লাগিলে যে আজি নিচিনা ভাল মানে ইমান ধুনীয়া লাগিছে ফূৰ্তি আজি তো মজা লাগিলে ভিডিঅ' ইমানখিনি কোৱা নাই যিমানটো ফূৰ্তি লাগিছে ন তো আজিলৈ বাই বাই আকৌ আমি নাচিবলৈ নহ'লে সৈতে লগ পাম